কোনোবাই কিবা বস্তু বিনামূলীয়াকৈ দিলেও নল'ব, কাৰণ হৃদয়বোৰ এতিয়া আৰু বেছি সস্তা হ'ব। কথাবোৰ তিতা, কিন্তু হৃদয়খন পৰিষ্কাৰ হৈ আছে। কোনে কেতিয়া সলনি হৈছে, মোৰ তাত সকলো হিচাপ আছে। পৰিৱৰ্তিত সময় আৰু পৰিৱৰ্তিত মানুহ কেতিয়াও কাৰো আপোন হ'ব নোৱাৰে। বন্ধু, বিপদত সহায় কৰা ৰাখিবা, বিপদৰ সময়ত আঁতৰি যোৱা নহয়। সমস্যাৰ গোলাম হৈ পৰা সকলে কেতিয়াও নিজৰ ভাগ্য নিৰ্মাণ কৰিবলৈ সক্ষম নহয়। এই পৃথিৱীত 71% পানী আছে, কিন্তু মানুহে এতিয়াও প্ৰেমতে ডুবি আছে। যেতিয়া ভাগ্য আৰু সময় দুয়োটা বেয়া হয়, তেতিয়া বহুত কথা শুনিব আৰু সহ্য কৰিব লগা হয়। ধৈৰ্য ৰাখিবা জীৱনত। কেতিয়াবা ভাল সময় পোৱাৰ কাৰণে বহুত বেয়া সময় পাৰ কৰিব লগা হয়। যেতিয়া টকা লগত থাকে, মানুহে আপোনাক সন্মান কৰে, কিন্তু মনত ৰাখিবা, মানুহে আপোনাক নহয়, আপোনাৰ টকাকহে সন্মান কৰে। শক্তিশালী হৃদয়ৰ মানুহে প্ৰায় ৰাতি অকলে কান্দে। তুমি সলনি হৈ যোৱাৰ বাবে মোৰ কোনো দুখ নাই। মইতো কেৱল মোৰ নিজৰ ভৰসাৰ ওপৰতে লাজ পাওঁ। বহুতবাৰ আপুনি কিছুমান মানুহৰ মূল্য বুজি নাপায়, যেতিয়ালৈ সেই মানুহজন আপোনাৰ জীৱনৰ পৰা আঁতৰি নাযায়। দুখ হৃদয়ত থাকে। আপুনি যিমানেই বেছি ভাবিব, সিমানেই দুখ বাঢ়িব। যেতিয়া কাৰোবাৰ মনটোৱে অন্ধকাৰ হৈ পৰে, তেতিয়া সেই চকুজুৰিৰ কোনো মূল্য নাথাকে। পৃথিৱীখনৰ 90% মানুহ এনেকুৱা এখন জেইলত সোমাই আছে, য'ত লিখা আছে কি মানুহে কি ক'ব। মানুহে আপোনাক সেই গুণটো দেখি জ্বলে, যিটো তেওঁৰ ওচৰত নাই। ভুলবোৰ ক্ষমা কৰি দিব পাৰি, কিন্তু জানি বুজি দুখ দিয়া সকলক কেতিয়াও ক্ষমা কৰি দিব নোৱাৰি। যদি আপুনি সকলো মানুহৰে বাস্তৱতাটো জানে, তেন্তে সকলোকে অচিনাকি যেন লাগিব। এইকাৰণে মনত এইটো ভাবি লোৱা যে সকলোবোৰ মানুহ আপোনাৰ আপোন হয়। জীৱনে মোক এইখিনি শিকাই দিলে যে যিকোনো ব্যক্তিৰ ওপৰত আশা আৰু ভৰসা কৰাটো একেবাৰে অদৰকাৰী। এই যুগত সকলোকে নিজৰ বুলি ভবাটো বন্ধ কৰা, তেতিয়া বহুত সুখত থাকিবা। আজিকালিৰ দিনত তেওঁৱেই বেছি সুখী, যাৰ ওচৰত টকা আছে। আজিকালিৰ সম্পৰ্কৰ আন এটাই নাম হ'ল টকা। যিয়ে আপোনাক কষ্ট দিছে, তেওঁ এদিন কষ্ট পাব, আৰু বিশ্বাস ৰাখিবা, সেইটো দেখাৰ আপোনাৰ সৌভাগ্য হ'ব। যদি ভাল পাব লগা আছে, জীয়াই থাকোঁতে ভাল পোৱা। মৃত্যুৰ সময়ততো ঘৃণা কৰা সকলেও কান্দি উঠে।